মাজনী তই সঁচাকে মূৰত উঠিছ তই মা বাপেৰৰ কিমান হেঁপাহ থাকে নিজৰ ছোৱালীজনীক এনেকে বিয়া দিম তেনেকে বিয়া দিম আৰু তই কৰ্ট মেৰেজ কৰিবি হা কি কলি তই ফালতু খৰচ বিয়া ফালতু খৰচ হ'ল তোৰ কাৰণে হা আৰু তই যে কিমান ফালতু কামত পইচা উৰাই দিয়া এদিনত চোন তোৰ 3টামান পাৰ্চেলে আহে মই কিবা কৈছো নেকি তোক পইচা খুজিছো নেকি হা তই 1 টকাও দিব নালাগে তোৰ মা বাপেৰে এতিয়াও জীয়াই আছে মই বিয়াখন পাতিম কৰ্ট মেৰেজ কিবা বিয়া বুলি কয় নেকি দুটা লাইন পঢ়ি মালা পিন্ধাই হ'ল বিয়া আমাৰ কিমান নীতি নিয়ম আছে পানী তোলা জুৰুণ কইনা গা ধোৱা সেইবোৰহে আমাৰ অসমীয়াৰ পৰিচয় আৰু সমাজে কি ক'ব হা ঘৰত ডাঙৰ ছোৱালী প্ৰথম বিয়া আৰু কৰ্ট মেৰেজ কৰাই ভেজাল হেক কৰি দিলে এই কৰ্টছত আমাৰ খানদানৰ কোনো গৈ পোৱা নাই কোনো দেখাই নাই কৰ্ট বুলি কি হেতুও গম নাপায় আৰু তই আমাক কৰ্টছত দৌৰাবি কৰ্টত দৌৰাব বিচাৰিছা তাকো বিয়াৰ নামত তোকতো একো কৈও লাভ নাই কৰিবিতো তই নিজৰ ইচ্ছামতে মোৰে কপালখন ফুটা